হাই ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? মই বিউটি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু মই সৰস্বতী পূজাত যাবৰ কাৰণে ওলাইছোঁ। কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো সম্পূৰ্ণ চাওক, আশা কৰোঁ ভালে পাব। আৰু যোনে যোনে চাই আছে প্লিজ লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নতুন ভিডিঅ' পাবলৈ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। সৰস্বতী পূজা ইয়াতে খাম এবাৰ। পূজা চলি আছে। পুষ্পাঞ্জলি দি আছে। এয়া ফুল লৈছোঁ। এয়া প্ৰসাদ দিছে, এতিয়া প্ৰসাদ খাম। এতিয়া খিচিৰি খাম, খিচিৰি দি আছে। এয়া খিচিৰি খাম এতিয়া আমাৰ খোৱা হ'ল আৰু এতিয়া আমি ঘৰত যাম। আৰু আপোনালোকে কেনেকুৱা পালে আমাৰ পূজা? এইবাৰ কলেজ যোৱা নহ'লে, সেইটো কাৰণে গণেশ উদ্যানতে খালোঁ। আশা কৰোঁ ভালে পালে আৰু লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইয়াতে সামৰিছোঁ। বাই বাই।